Hello everyone, welcome back to my new video guys. আজি কি বনাম জানে? আজি এটা অনখা বস্তু বনাম। সো কি বনাম যদি আপোনালোকে জানিব খুজিছে মোৰ ভিডিওটো চাই থাকিব। বলক আমি এতিয়া নৰিংহৰ পাত চিঙো। তাত নৰিংহৰ পাতটো লাগে। সো কুই পাতখিনি চিঙি লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ। সো নৰিংহৰ পাত মোৰ চিঙা হৈ গ'ল। এইখিনি দেখিছেনে? এইখিনি এতিয়া মই যে কৈছিলোঁ বস্তুটো তাতে দিব লাগিব। ফাৰ্ষ্ট এইখিনি নৰসিংহৰ পাত ইয়াত কি বস্তু লাগে সেইখিনি চাই লওঁ আৰু সেইখিনি পিঁয়াজ আৰু এইখিনি ময়দা ময়দাখিনি ল'লে তাৰপিছত পিঁয়াজ দিব আপোনালোকৰ জোখৰ মতে দিব কিমান লাগে আৰু এয়া চৌদা আৰু তাৰপিছত আপোনালোকৰ ঘৰত কি মছলা আছে সেইখিনি দিব আপোনালোকে পানীখিনি ইমান গৰম নকৰিব মানে জোখৰ আৰু সেইখিনি এতিয়া সানিব ধুনীয়াকৈ তাৱাখন গৰম কৰি লওক আপোনালোকে কণীটো অপচনেল হয় আপোনালোকে যদি বিচাৰে দিবও পাৰে আমি দিছোঁ আৰু এতিয়া ভালকৈ মিক্স কৰি লওক গোটাইখিনি আৰু ৰিফাইন তেল দিয়ক Before you go to sleep, keep on. I shine. You'll surely get burned if you reach out and touch. My mind is a battle. I'm trying to hide it. আৰু আপোনালোকে যেতিয়া হোৱা নাপাব তেতিয়া উলটাই দিব কণীৰ নিচিনাই লাগিছে দেখাত guys আমাৰ পিঠা ৰেডি তো সব আৰু আপোনালোকক এইটো মই এতিয়া টেষ্ট কৰি কৈ আছোঁ কেনেকুৱা হৈছে তো এতিয়া মই খাওঁ আৰু কেনেকুৱা হৈছে আপোনালোকক খোৱাও ল'ব আপোনালোকে ঘৰত বনাই থ'ব বঢ়িয়া হৈছে আৰু আপোনালোকে মোক হ'ব যে আপোনালোকৰ কেনেকুৱা হয় মোৰতো ভালে হৈছে তো আজিৰ ব্লগটো ইমানতে সামৰি যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল তো বাই বাই